লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই দেৱ সমাজত মোক ঘৃণনীয় কৰি তুলিছে আমি জগৎকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তেনেস্থলত তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণ কি লক্ষ্মী আপুনি কি ক'ব বিচাৰিছে মই একো বুজি পোৱা নাই মোক সকলো বুজাই কওক প্ৰভু লক্ষ্মী আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাসাগৰৰ জলৰাশিয়ে গোটেই পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য স্বজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী প্ৰভু আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই আপোনাৰ পত্নী হৈও সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজেই জানিছো আমি জানিব পাৰিছো তুমি দেৱৰ্ষি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যতে লিপ্ত হলা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাকে মিছা আৰু মিছাকে সঁচা কৰাটো নাৰদৰ যুগে যুগেই চলি আহিছে জনসমাজত নাৰদক তুতকীয়া ৰূপেই জনাজাত প্ৰভু দেৱঋষি এজন গুণীজ্ঞানী ধাৰ্মিক ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় প্ৰভু আৰু আপুনি মোক ভীষণ প্ৰতাৰণা কৰিছে আপোনালোকৰ মতে শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱেই নাই কিন্তু বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাকেহে প্ৰমাণ কৰি দেখুৱাইছো আৰু প্ৰতিদ্বন্দ্বী ৰূপে আপোনাৰ সন্মুখত থিয় দিছো যদি ক্ষমতা আছে প্ৰতিৰোধ কৰি দেখাওক তুমি দাম্ভিক তুমি গৰ্বিতা লক্ষ্মী তুমি গৰ্বিতা তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা তুমি কোন জানা প্ৰভু তুমি কোনোবা দানৱী লক্ষ্মী ইয়াৰ পৰিণাম কি ভীষণ হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী পৰিণামৰ কথা ভোগ কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভয়ানক হ'ব পাৰে ভুল সেই কথা ভুল লক্ষ্মী তুমি যে ঘৃণনীয় কাম কৰিলা ইয়াৰ পৰিণাম এদি অতি মৰ্মান্তিক হ'ব লক্ষ্মী ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি হাহাকাৰ কৰি থাকিব লাগিব আৰু তেতিয়া তোমাকে উদ্ধাৰ কৰোতা কোনো নাথাকিব লক্ষ্মী তেতিয়া তোমাক উদ্ধাৰ কৰোতা কাষতে কোনো নাথাকিব আমি আৰু তোমাৰ লগত তৰ্ক নকৰো লক্ষ্মী আমি আৰু তোমাৰ লগত তৰ্ক নকৰো তোমাৰ যুক্তি হেৰাই গৈছে সেইবাবে আমি আহিলো লক্ষ্মী যোৱাৰ আগতে কৈ যাওঁ
যোৱাৰ আগতে কৈ যাওঁ ইউ যে একে কৰ্মফল ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় লক্ষ্মী অধৰ্মৰ পৰাজয় এই কথা জানিবা নিশ্চয়